নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনালো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আশা কৰোঁ আপোনালোকৰ দেৱালী ভালে কুশলে পাৰ হৈ গ'ল। আজি মই এটা খুব ধুনীয়া ৰেচিপি আপোনালোকৰ আগলৈ লৈ আহিছোঁ। সকলোৱে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আৰু যদি ভাল লাগে লাইক কমেণ্ট কৰি দিব, আৰু যিসকলে নতুনকৈ চাই সেইসকলে ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। আহকচোন তেতিয়াহ'লে মই ৰেচিপিটো আৰম্ভ কৰোঁ। আৰু এইখিনি মই বনালোঁ আজি পানীলাও, আলু, মগু দাইল আৰু মস্ত ডাঙৰ ভকুৱা মাছৰ মাথাৰ লগত এটা খুব সুন্দৰ জুতি আপোনালোকৰ আগলৈ লৈ আহিছোঁ। সকলোৱে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আহকচোন তেতিয়াহ'লে মই কেনেদৰে বনালোঁ ৰেচিপিটো আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। এইখিনি বনাবৰ বাবে মই লৈছোঁ এটা পানীলাও লৈছোঁ। এইটো গোটেইটো নালাগে, এফালমান হ'লেই হৈ যাব। আৰু এইটো মাছৰ মাথাটো বহুত ডাঙৰ। এইখিনি ভালদৰে মই ধুই লৈছোঁ আৰু ইয়াত মই নিমখ হালধি সানি ল'ম ধুনীয়াকৈ। আৰু এইফালে মই লাও পুৰা ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। এটা আলু 4 টুকুৰা কৰি ইয়াতে দি দিছোঁ। আৰু এইফালে লৈছোঁ বিলাহী ডাঙৰ ডাঙৰ 3টা, এমুঠি ধনিয়া। এইখিনি লৈ লৈছোঁ এইখিনি বনাবৰ বাবে। এতিয়া মই কেৰাহী এখনত তেল গৰম কৰি লৈছোঁ আৰু ইয়াতে মই মাছৰ মাথাকেইপিচ ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ। এইকেইপিচ মই এনেদৰে ফ্ৰাই কৰি ল'লোঁ। আৰু এই ৰৈ যোৱা তেলখিনিতে মই ইয়াৰ জোলখিনি বনাম। মই ইয়াতে এচামুচ জিৰা দি দিলোঁ। ইয়াত গোটা গোটাকৈ নহৰু কেইফুটামান, কেঁচা জলকীয়া, পিঁয়াজ আৰু তেজপাত এইখিনি মই ধুনীয়াকৈ ভাজি ল'ম ইয়াতে। আৰু এইখিনি ভাজি লৈ মই ইয়াতে নৰসিংহ পাত কেইটামান দি দিছোঁ। আৰু ইয়াতে মই কাটি লোৱা বিলাহী কেইটা দি দিছোঁ। আৰু এইফালে মই মছলা লৈছোঁ ধনিয়া গুড়ি আৰু ৰেড চিলি, হালধি। জিৰাটো গোটা জিৰা মই দি থোৱাই আছে, সেইবাবে মই জিৰা নাই দিয়া আকৌ। আৰু ইয়াতে মই সোৱাদ অনুযায়ী নিমখ দি দিছোঁ। আৰু এই বিলাহীখিনি গলিলে মই ইয়াতে দাইলখিনি দি দিম। মগু দাইল লৈছোঁ। ইয়াতে মই দাইলখিনি দিয়া দেখুৱাবলৈ নহ'লে মগু দাইল দি দিছোঁ এমুঠিমান। ইয়াতে এতিয়া মই ডাঙৰ ডাঙৰকৈ কাটি ৰখা লাওখিনি আৰু আলুখিনি দি দিম ইয়াতে। দাইল, আলু আৰু লাওখিনি মই ইয়াতে ভাজি ভাজি অলপ দেৰি সিজাই ল'ম।
এতিয়া এনেদৰে অলপ দেৰি মই ভাজি লম। এয়া এইখিনি খুব ধুনীয়াকৈ ভাজি হ'লত মই ইয়াতে পানী দি দিম। ইয়াতে এমগ পানী দি দিলোঁ। আৰু ইয়াতে মই ফ্ৰাই কৰি ৰখা মাছৰ মাথা 2 পিচ দি দিম। আৰু এইখিনিতে মই ঢাকি সিজিবলৈ দিম। এতিয়া মাছৰ মাথা কেইপিচ মই ইয়াতে ভাঙি দিম। এতিয়া আকৌ ঢাকি দি মই সিজিবলৈ দিম, পানীখিনি শুকাবলৈ দিম। এয়া পানীখিনি অলপ অলপ শুকাই গ'ল আৰু বিৰাটেই ধুনীয়া হয় এনেদৰে খাবলৈ। আৰু ইয়াতে মই কাটি ৰখা ধনিয়া দি দিম হ'ব সময়ত। হৈ গ'ল এইখিনি। কি ধুনীয়া হৈছে, দেখিবলৈ ধুনীয়া নহয় অকল খাবলৈও বিৰাট ধুনীয়া হৈছিলে। কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো মোৰ ইমানেই আছিলে। আজিলৈ আহিলোঁ, বাই বাই।